নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছৰ নেতাসকলে ৰাজীৱ ভৱনটোকে বনাব নোৱাৰিলে, কিন্তু নিজৰ ঘৰকেইটা ডাঙৰ ডাঙৰ। কংগ্ৰেছে নিজৰ কথা চিন্তা কৰে আৰু আমি দলৰ কথা চিন্তা কৰোঁ, এয়াই প্ৰমাণ। মন্ত্ৰী পীযুষ হাজৰিকাই এইবাৰ এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে 24 ঘণ্টা নহওঁতে নীলাচল উৰণীয়া সেতুত দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে জিএমচিৰ চাফাই কৰ্মীৰ ঠেলা। 24 ঘণ্টা নহওঁতেই নীলাচল উৰণীয়া সেতুত দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে জিএমচিৰ চাফাই কৰ্মীৰ ঠেলা। পৰৱৰ্তী খবৰটি হৈছে চীনৰ ব্যক্তিয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিছে ভাৰতৰ শ্বেয়াৰ মাৰ্কেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে এবাৰ প্ৰশ্ন কৰিছে, চীনৰ ব্যক্তিয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিছে ভাৰতৰ শ্বেয়াৰ মাৰ্কেট। পৰৱৰ্তী খবৰটি হৈছে লক্ষ্য কাগজবিহীন বিধানসভাৰ অধিৱেশন পৰিচালনা। প্ৰতিগৰাকী বিধায়কলৈ 70,000 টকাৰ মূল্যৰ লেপটপ উপহাৰ। লক্ষ্য কাগজবিহীন বিধানসভাৰ অধিৱেশন পৰিচালনা। প্ৰতিগৰাকী বিধায়কলৈ 70,000 টকাৰ মূল্যৰ লেপটপ উপহাৰ। পৰৱৰ্তী খবৰটি হৈছে ৰাহুল গান্ধীৰ এইবাৰ মহাবিস্ফোৰণ। বিদেশৰ সংবাদপত্ৰত প্ৰকাশ পাইছে মোদী আদানীৰ গোপন সম্পৰ্কৰ বহু কথা। পৰৱৰ্তী খবৰটো হৈছে ভাইৰেল কল ৰেকৰ্ডিঙত ভৱেশ কলিতাৰ নাম ওলাইছে। তদন্তৰ আওতালৈ কিয় অহা নাই ভৱেশ কলিতা আৰু শান্তনু পূজাৰী। অখিল গগৈৰ প্ৰশ্ন। পৰৱৰ্তী খবৰটি হৈছে অসীমজ্যোতি চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ। নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল অসীমজ্যোতি চক্ৰৱৰ্তী। পৰৱৰ্তী খবৰটি হৈছে টকা লৈ ধুবুৰী চহৰত ঘূৰোতে সাৱধান হওক আপুনিও। 10 লাখ টকাৰ মোনা লৈ উধাও দুৰ্বৃত্তক ধৰিব নোৱাৰিলে ধুবুৰী আৰক্ষীয়ে। মাটি বিক্ৰী কৰা ধন হেৰুৱাই ভাগি পৰিছে লোকজনে।